নমস্কাৰ এসকে handlon চেনেলটোলৈ পুনৰবাৰ মহৰজ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ ওচৰত খুব ধুনিয়া বোৱা মাছৰাজিৰ জোৰা দুটা লৈ আহিছো খুবেই মৰম লগা হয় আৰু যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহলে আপোনালোকে ধুনিয়াকৈ এটা স্ক্ৰিনশ্বট ৰাখি মোৰ WhatsAppত যোগাযোগ কৰিব পাৰিব আৰু মোৰ এড্ৰেছটো হ'ল কামৰূপ ডিস্ট্ৰিক্ট ৰঙিয়া পুঠিমাৰী হয় আৰু মোৰ দোকানখনৰ নাম হ'ল এসকে handlon আৰু সকলোকে মোৰ দোকানলৈ স্বাগতম জনাইছো আজি খুবেই মৰম লগা দুটা জোৰা লৈ আহিছো এয়া চাব এটা থাকিব আমাৰ এইটো ডিজাইনত খুবেই মৰম লগা হয় তাৰ পিছত থাকিব আমাৰ এইটো ডিজাইনত একেবাৰে মৰম লগা জোৰা হয় আৰু বহুত ধুনিয়া আৰু হাতে বোৱা জোৰা হয় এইখিনি চাব প্ৰথমে এইটো জোৰা মই আপোনালোকক খুলি দেখুৱাম সাইড পটি আৰু ব্লাউজ পিস গুটেখিনি পাব আপোনালোকে বহুতেই মৰম লগা হয় জোৰাটো এয়া চাব আসলৰ ডিজাইনটো চাব এয়া খুব ধুনিয়াকৈ এডাল খাই ফুলডাল চাব খুবেই মৰম লগা হয় এয়া চাব ওচৰৰ পৰা দেখুৱাই দিছো মই আপোনালোকক একেবাৰে ওচৰৰ পৰা এয়া চাব খুবেই মৰম লগা হয় খাই ফুলডাল তাৰ পিছত আৰু মাজৰ বুটাখিনি থাকিব এইখিনি থাকিব মাজৰ বুটা এয়া চাব আৰু খুব আহল বহল হয় চাদৰখনো একেবাৰে মৰম লগা হয় আৰু বুটাৰ ডিজাইনটো চাব আপোনালোকে এইটো থাকিব বুটাৰ ডিজাইন তাৰ পিছত আকৌ মই এয়া চাব আপোনালোকে পিছ ফালে চাব পাৰে এয়া চাব খুব ধুনিয়াকৈ হাতেৰে কাম কৰা হয় এইখিনি কাপোৰ মাছৰাজ ফুটাৰ হয় এইটো জোৰা তাৰ পিছত থাকিব আমাৰ এইটো ব্লাউজ পিস এইটো থাকিব আমাৰ ব্লাউজ পিস আৰু ব্লাউজ পিসটোৰ হাতত এটা ধুনিয়াকৈ পটি থাকিব এইটো আৰু ব্লাউজ পিসটো খুবে আহল বহল পাব আপোনালোকে এয়া চাব মাজৰ বুটাখিনি খুব সুন্দৰ জোৰা এইটো এয়া চাব চাদৰখন চাব খুবেই মৰম লগা আৰু খুব ধুনিয়াকৈ দিয়া আছে এয়া আৰু আহল বহল হয় চাদৰখন এয়া খুবেই মৰম লগা হয় তাৰ পিছত থাকিব আমাৰ এইখন আহিব মেখেলা এয়া চাব পাৰে বহুত ওপৰলৈকে বুটাখিনি দিয়া আছে এয়া চাব বহুত ওপৰলৈকে বুটাখিনি দিয়া আছে আৰু খুব ধুনিয়াকৈ এডাল খাই ফুল দিয়া আছে ৰেড কালাৰত খুবেই মৰম লগা হয় এইটো এয়া চাব বহুত ধুনিয়া হয় তাৰ পিছত থাকিব আহল বহল পাব কোনো শকতাবত মহিলাৰ বাবেও খুব সুন্দৰ হ'ব এই জোৰাটো ৰেড কালাৰত থাকিব বুটাখিনি তাৰ পিছত এইটো থাকিব আমাৰ ব্লাউজ পিস এইটো থাকিব ব্লাউজ পিস খুব ধুনিয়া হয় তাৰ পিছত সাইড পটি কেইটা চাব আপোনালোকে এইখিনি থাকিব আমাৰ ছটা সাইড পটি এই ছটা থাকিব সাইড পটি এ চাব সাইড পটি কেইটা ওচৰৰ পৰা চাব পাৰে খুবেই মৰম লগা হয় একেবাৰে মৰম লগাকৈ বনোৱা হৈছে আৰু যেতিয়া এই সাইড পটি কেইটা আপোনালোকে ৰেডি কৰি লব কাপোৰজোৰত খুব ধুনিয়া লাগিব আৰু যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে বা বাজেটত আহে তেনেহলে আপোনালোকে এই জোৰাটো লব পাৰিব ইয়া চাব খুব মৰম লগা হয় জোৰাটো আৰু এই জোৰাটো লাভ কৰিব আপোনালোকে মাত্ৰ 1550 रुपीस মাত্ৰ 1550 টকাতে আপোনালোকে এইটো জোৰা লব পাৰিব এয়া চাব খুব সুন্দৰ হয় এই জোৰাটো তাৰ পিছত আন এটা জোৰা লৈ আহিছো এইটো জোৰা চাব পাৰে আপোনালোকে এয়া চাব খুবেই মৰম লগা হয় পাৰ্পল কালাৰত থাকিব বুটাখিনি চাব আপোনালোকে এয়া বুটা থাকিব আৰু ডিজাইনটো একেই হয় কালাৰটো অকমান বেলেগ হয় হেহে মই অকমান খুলি দেখুৱাম আপোনালোকে চাই লব এইখন থাকিব চাদৰ আৰু মাজত থাকিব এইখিনি বুটা খুব সুন্দৰ হয় বুটাখিনি মই একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছো আৰু মাছৰাজ ফুটাৰ হয় যেহেতুকে আমাৰ গৰমত পিন্ধিবলৈ এইখিনি কাপোৰ খুবেই ধুনিয়া হয় এয়া চাব চাদৰখন খুব আহল বহলকৈ বনোৱা হৈছে আৰু এইখিনি একেবাৰে হাতে বোৱা জোৰা হয় তাৰ পিছত এইখিনি থাকিব আমাৰ ছটা সাইড পটি এই ছটা সাইড পটি চাব ওচৰৰ পৰা চাব পাৰে আপোনালোকে মই পিছফালৰখিনিও দেখুৱাই দিছো এয়া চাব খুব মৰম লগা হয় এই ছটা থাকিব সাইড পটি তাৰ পিছত থাকিব আমাৰ এইখন মেখেলা আৰু ইমান হেভি হয় কাপোৰজোৰ এয়া চাব আৰু আপোনালোকে হাতত পোৱাৰ পিছত নিজে গম পাব কিমান ধুনিয়া হয় এয়া চাব বহুত মৰম লগাকৈ বনোৱা হৈছে এইখন থাকিব মেখেলা আৰু খুব আহল বহল হয় মেখেলাখনো এয়া চাব তাৰ পিছত আৰু এইটো জোৰাটো আপোনালোকে এটা ধুনিয়া ব্লাউজ পিস পাব আৰু এইটো আহিব আমাৰ ব্লাউজ পিস
ব্লাউজ পিছৰ এটা স্লিপছত পটি থাকিব আৰু এই জোৰাটো লাভ কৰিব পাৰিব আপোনালোকে মাত্ৰ 1550 rupees মাত্ৰ 1550 টকাত আপোনালোকে এই জোৰাটো ল'ব পাৰিব যদি ভাল লগা জোৰা ভিতৰত পৰে তেনেহলে আপোনালোকে স্ক্ৰিনশ্বট এটা ৰাখি মোৰ হোৱাটছএপত নিশ্চয় যোগাযোগ কৰিব আৰু মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 9859731956 আৰু আজি এই দুইযোৰ কাপোৰে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো যদি পছন্দৰ ভিতৰত পৰে তেনেহলে স্ক্ৰিনশ্বট ৰাখিব আৰু মোৰ হোৱাটছএপত যোগাযোগ কৰিব আৰু মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 9859731956 আৰু সকলোকে মই পুনৰবাৰ মোৰ দোকানলৈ স্বাগতম জনাইছো মোৰ ঘৰ হ'ল ৰঙিয়া পুঠিমাৰী হয় আৰু মোৰ ঘৰতে হয় দোকানখন সকলোকে মোৰ দোকানলৈ স্বাগতম জনাইছো আজি এই ভিডিওটো আপোনালোক সকলোৱে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নমস্কাৰ সকলোৰ ওচৰৰ পৰা মই বিদায় মাগিছো